अबिराम महानायकखौ बिटिआरनि लेङाइ बुंथिगिरि महरै सायख'बाय। क'क्राझाराव थांनाय 28 जानुवारियाव बड'फा नोगोरनि बड'लेण्ड हायेनगिरि गौथुमनि सेक्रेटारियेटआव जानाय जरखा हाबाफारिजों सादेरनायनि गेजेराव बिटिआरनि डिप्युटि स्पिकार अथवा लेङाइ बुंथिगिरि महरै अबिराम महानायक बिथाङा थिसनजायो। अबिराम महानायक बिथांखौ गाहाय खुंगिरि प्रमद बर'आ सायख'यो। अबिराम महानायक बिथांखौ गबिन्द चन्द्र बसुमतारी डिप्युटि चिफ एक्जिकिउटिभ मेम्बार अफ काउन्सिल आरो कातिराम बर' बुंथिगिरि अथवा प्रटाम स्पिकार बिथांमोनाबो अबिराम महानायक बिथांखौ गुवारै खावलायहरो। अबिराम महानायकआ चिरांनि थुरिबारि बियाबनिफ्राय बिजेपि पार्टीनि जाना बिटिसि इलेक्शनाव देरहादोंमोन। फारसेथिं गुवाहाटीनि गोजौ बिजिरसालि बिटिआरनि सिङाव थानाय ट्राइबेल बेल्ट एन्ड ब्लकफोरनि आयेन बेरेखायै थानाय न' बांफोरखौ सेफायनायनि एबा बोखारनायनि बिथोननि सायाव जेबो थांखि लानाय जायाखै होनना फोरमायो बिथां प्रमद बर'आ। চাওক এইটো মানে কোনো ধৰণৰ আমাৰ এক্সিকিউটিভ কাউন্সিলৰ ডিচিশ্যন নহয়, আমাৰ বিটিচি গভৰ্ণমেণ্টখনৰো ডিচিশ্যন নহয়। এইটো হাইকোৰ্টৰ কিবা এটা নটিচ লৈ পেলাই তেনেকুৱা এটা আহিছে বুলি গম পাইছোঁ আৰু মই জ্ঞাত নহয় যে ইয়াৰ ছেক্ৰেটাৰীসকলে বহুত সময়ত কিবা কণ্টেম্প অফ কোৰ্ট কিবা কিবি কেছ আহি থাকে বুলি কৈছে। তো আজি আমি এইটো লৈ পেলাই আলোচনা কৰিব বিচাৰিছোঁ। কিন্তু ইয়াত এভেকশ্যন কৰে, ইয়াত মাটিৰ পাট্টা দিয়ে, এই কাউন্সিলে ডিচিশ্যন ল'ব। আমি যোৱা এক্সিকিউটিভ কাউন্সিলত ডিচিশ্যন লৈছিলোঁ, সেইমতে মাটি পাট্টা দি আছোঁ এতিয়া। কিন্তু আমাৰ কাউন্সিলত এতিয়া কোনো এভেকশ্যন কৰাৰ কোনো তেনেকুৱা ডিচিশ্যন নাই বা আলোচনাও হোৱা নাই। গতিকে এইটো আমি জ্ঞাত নহয়। কিন্তু আমাৰ অফিচৰ পৰা যিহেতু হৈছে ইয়াৰ ওপৰত আমি এতিয়া চকজ দিছোঁ। আমি আলোচনা কৰিম যে এইবিলাক কেনেকৈ হয় কেনেকৈ নহয়। হাইকোৰ্টৰ ডিচিশ্যনটো হাইকোৰ্টৰ লাইনত যাব, কিন্তু এইটো এটা কাউন্সিল হয়। চ' কাউন্সিল হিচাপে আমাৰ যিখিনি ৰেভিনিউৰ ওপৰত যিখিনি আমাৰ দায়িত্ব আছে বা যিখিনি আমাৰ ক্ষমতা আছে সেইখিনি আমি প্ৰপাৰলি ইউটিলাইজ কৰিম আৰু আমি আশা কৰিছোঁ যে অহা কেইদিনমানত আৰু আমি অধিক প্ৰায় 11,000 আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক আমি ভূমি পাট্টা প্ৰদান কৰিম।